নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া দেখিছেনে মই কি ভাজি আছোঁ? ধৰিব পাৰিছেনে বাৰু? এয়া হ'ল ভাত কেৰেলা। মই আজি আপোনালোকৰ লগত এই ভাত কেৰেলাৰ এই ৰেচিপিটোৱে শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আহকচোন চাওঁ কেনেকৈ বনালোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়াহে জানিব পাৰিব। ৰেচিপিটো একেবাৰে সহজ দেই। এয়া মই অকণ বাৰীৰ পৰা ভাত কেৰেলা কেইটামান ছিঙি আনিছোঁ। ভাত কেৰেলা বহুত দিনৰ পৰা লাগি আছে বাৰীত, কিন্তু এতিয়া চাওকচোন চাইজবোৰ কেনেকুৱা হৈছে। আগতে ইমান ধুনীয়াকৈ হৈ আছিলে, এতিয়া গছজোপা মৰিব হৈছে যে একদম ভাত কেৰেলাকেইটা তেৰা বেকা হৈছে আৰু। এতিয়া ভাত কেৰেলা প্ৰথমতে মই ভাত কেৰেলাকেইটা এনেকৈ বাকলি গুচাই লৈছোঁ। গুচাই পেলাই এনেকৈ ধুই লৈছোঁ। ধুই পেলাই মই এতিয়া মাজেৰে দুফালকৈ সমানে দুফাল কৰি দিওঁ। এনেকৈ গোটেইকেইটা ভাত কেৰেলা এনেকৈ ফালি লৈছোঁ। এনেকৈ বনালে যে একদম ভাত কেৰেলা খাই বেয়া পোৱা মানুহেও ভাত কেৰেলা খাই ভাল পাব। এয়া দেখিছেনে ভাত কেৰেলাখিনি ফালিছোঁ। এয়া সৰিয়হ অকণ মই পানীত তিয়াই থৈছোঁ। এই ৰেচিপিটোৰ কাৰণে সৰিয়হৰো দৰকাৰ হ'ব। প্ৰথমে এই ফলা ভাত কেৰেলাখিনি কুকাৰত দি দিছোঁ। দি পেলাই তাত অকণমান নিমখ দি পেলাই মই চিটি মাৰি ল'ম এটা। চিটিটো মাৰিয়ে কিন্তু ভাত কেৰেলাখিনি উলিয়াই ল'ব লাগিব দেই। উলিয়াই পানীটো টুকি থ'ব লাগিব। ভাত কেৰেলা মই লৈছোঁ। এই বেঙেনাকেইটাও ঘৰৰ ভাত কেৰেলা ছিঙি যাওঁতে বেঙেনাও আনিলোঁ। এয়া চাওকচোন, এতিয়া এয়া সিজাই লোৱা ভাত কেৰেলাখিনি ঠাণ্ডা হ'ব দিছোঁ। তাৰপিছত মই এনেকৈ মাজৰখিনি এনেকৈ আঁতৰাই দিছোঁ। বুজিছেনে? মাজৰখিনি লাহে লাহে চামুচেৰে এনেকৈ আঁতৰাই দিছোঁ। বেছি জোৰ দি কৰিব নালাগে, নহ'লে ভাত কেৰেলাৰ ফালটো ভাঙি যাব। গতিকে এনেকৈ লাহে লাহে এনেকৈ এৰুৱাই যাব লাগে। এইটো বেংগলী ষ্টাইল দেই। এনেকৈ ভাত কেৰেলা খাবলৈ ধুনীয়া হয়। বেংগলী মানুহে বনায়েই। ভাত কেৰেলাৰ পুৰ বুলি কয় তেওঁলোকে। তাৰ কাৰণে এতিয়া সৰিয়হৰ লগত পিঁয়াজ, আদা, নহৰু এনেকৈ পেষ্ট এটা বনাই ল'ব লাগিব। এতিয়া অকণমান তেল দিছোঁ কেৰাহীত। তাত এনেকৈ কাটি লোৱা পিঁয়াজখিনি ভাজি লৈ, তেল একদম অকণমান দিছোঁ দেই। তেনেকৈ কাটি লোৱা পিঁয়াজখিনি ভাজি লৈছোঁ। এয়া হালধি দি দিছোঁ আৰু অকণ ভাজি লৈছোঁ। তাৰপিছত ইয়াত মই সেই পেষ্টখিনি দি দিম। সৰিয়হৰ, পিঁয়াজৰ, আদা, নহৰু যিটো পেষ্ট কৰিছিলোঁ সেয়া দি দিছোঁ। এনেকৈ ভালকৈ ভাজি লৈছোঁ। এতিয়া ৰেড চিলি পাউডাৰ অকণমান দি দিছোঁ ইয়াতে। তাৰপাছত লগতে এয়া জিৰা পাউডাৰ দি ভালকৈ লৰাই দিছোঁ। ইয়াত আমি অকণ আলু সিজাইও দিব পাৰোঁ দেই। আমাৰ ঘৰত আলু তেনেকৈ খোৱা মানুহ নাই, গতিকে আলু দিয়া নাই। এতিয়া যে সেই ভাত কেৰেলাৰ মাজৰ পৰা যে উলিয়াইছিলোঁ সেইখিনি মই ইয়াতে দি দিছোঁ। সেইবোৰ পেলাই দিব নালাগে, ইয়াতে দি দিব লাগে। বুঢ়া ভাত কেৰেলা হ'লে দিব নোৱাৰি, কাৰণ গুটিবোৰ টান হয় যে। ইয়াৰ আকৌ কোমলীয়া ভাত কেৰেলা আছিলে যে, সেইকাৰণে দিব পাৰিছোঁ। এয়া ভাজি লৈছোঁ। তাতে অকণমান কেঁচা পিঁয়াজো দি দিছোঁ। দেখিছে নহয়, কেঁচা পিঁয়াজটো দিলে অকণমান পিছত যেনেকৈ খাওঁতে মুখত পৰিলে ভাল লাগে, সেইকাৰণেহে দিছোঁ। এয়া ভাজি লৈছোঁ। এয়া শুকাই গৈছে। এতিয়া মই এয়া কাঢ়ি থ'লোঁ। এতিয়া আকৌ এটা পেষ্ট বনাব লাগিব। এয়া বেচন লৈ লৈছোঁ। ইয়াতে মই জোখমতে নিমখ দিম। নিমখ, হালধি, ৰেড চিলি পাউডাৰ দি পেলাই ঘোলটো বনাই ল'ম বেচনৰ। এয়া নিমখ দি দিছোঁ। এনেকৈ বাৰু কোনে কোনে ভাত কেৰেলা খাইছে ক'বচোন মেছেজত। এয়া লাহে লাহে পানী এড কৰিছোঁ আৰু বেচনখিনি ঘুলিছোঁ। বেচনখিনি ভালকৈ ঘুলি ল'ব লাগিব, তেতিয়া সেই গুটি হৈ নাথাকে আৰু। ভালকৈ এনেকৈ লৰাই লৈছোঁ পানী দি পেলাই। মই সৰু থাকোঁতেনেই প্ৰথম খাইছিলোঁ। আমাৰ ঘৰৰ ওচৰৰে বেংগলী খুৰী এজনীয়ে বনাই খুৱাইছিল। ইমানেই ভাল লাগিছিল খাবলৈ। তাৰ আগত কিন্তু মই ভাত কেৰেলা নাখাইছিলোঁৱেই। এতিয়া বাৰু খাওঁ, ভাজিলেও খাওঁ, এনেকৈও খাওঁ। এয়া দেখিছে, এতিয়া মই সেইখিনি যে ভাজি লোৱা পেষ্টটো মই এনেকৈ ভৰাই দিছোঁ ভাত কেৰেলাখিনিৰ ভিতৰত। গোটেইখিনিতে ভৰাই ল'ম প্ৰথমতে, তেতিয়া সোনকালে হৈ যায়। এনেকৈ এটা এটাকৈ মই ভৰাই লৈছোঁ।
আমাৰ ঘৰৰে ভাত কেৰেলা যে, গতিকে চাইজকেইটা চবৰে সমান নহয়, সৰু ডাঙৰ আছিলে। যি পাইছোঁ বাৰীৰ পৰা ছিঙি আনিছোঁ আৰু এয়া এতিয়া ইয়াত মই বেচন লগাই কেৰাহী বহাই থৈছোঁ, তাত তেল গৰম হৈ আছে। এতিয়া ডাইৰেক্ট মই তেলত দি দিম। এখন সৰু লোহাৰৰ কেৰাহী, পুৰণা কেৰাহী, কিন্তু ইয়াতে বনাবলৈ ভালেই লাগে। লোহাৰৰ কেৰাহী যে, এয়া দেখিছেনে? এনেকৈ দুইফালে ভাজি লৈছোঁ। বৰ ধুনীয়া হয় খাবলৈ। আপোনালোকে যোনে যোনে খোৱা নাই বনাই খাই চাবচোন, আৰু যোনে যোনে খাইছে তেওঁলোকেতো জানেই। এয়া ভাতকেৰেলাৰ পুৰ ৰেডি হৈ গ'ল। মোৰ ভিডিঅ'টো চাই ভাল পালে যদি প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া দেখিছেনে দুইফালে ধুনীয়াকৈ সিজি গৈছে। এনেও বইল কৰি থোৱাই আছিলে, যিহেতু খাবলৈ কিন্তু গৰম ভাতৰ লগত বিৰাটেই ভাল হয়। থেংক ইউ।